নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আমি আপোনালোকৰ মাজত এই ভিডিঅ' যোগে আগবঢ়াবলৈ লৈছোঁ আসাম হিষ্ট্ৰী পাৰ্ট 2 কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ যিসমূহ আপোনালোকৰ আহিবলগীয়া বিভিন্ন ধৰণৰ চাকৰি সম্বন্ধীয় পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ গতিকে সেইসমূহ প্ৰশ্ন লৈ আকৌ মই এই ভিডিঅ' যোগে আপোনালোকৰ ওচৰত আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পাইছে গতিকে যদি ভাল পাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আগবাঢ়ি যাম প্ৰশ্নকেইটাৰ ফালে আহকচোন Question number 1 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুকাফা চুডাংফা চুহুংমুং ৰুদ্ৰসিংহ ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ ক চুকাফা আৰু আহোমসকল অসমলৈ আহিছিল প্ৰায় 13 শতিকাত আৰু তেওঁলোকৰ প্ৰতিষ্ঠাপক ৰজাজন আছিল চুকাফা এতিয়া আছে কুৱেশ্যন নম্বৰ 2 লৈ নেক্সট প্ৰশ্নটো আছে বৈদ্যগড় কাৰ দিনত নিৰ্মাণ কৰা হৈছিল এটা চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত এটা আছে অপশ্যন নম্বৰ ক টিংগদেৱ খ বৈদ্যদেৱ গ জয়পাল গ আছে ওপৰৰ আটাইকেইটা এই শুদ্ধটো হ'ব অপশ্যন নম্বৰ খ খটো হ'ব বৈদ্যদেৱৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু বৰ্তমান এই উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও এই গড়টো দেখা পোৱা বুলি জনা যায় কুৱেশ্যন নম্বৰ 3 আছে বৰপত্ৰ গোহাঁই পদবীৰ সৃষ্টি কোনজন ৰজাই কৰিছিল চুডাংফা চুকাফা চুহুংমুং চুকলেংমুং আপোনালোকে চিন্তা কৰক শুদ্ধটো গেছ কৰক কোনটো হ'ব খৰাকাৰ্য যুদ্ধ কেতিয়া হৈছিল অপশ্যন 4টা দিয়া আছে অপশ্যনৰ পঢ়ি ল'ব আপোনালোকে ইয়াৰ শুদ্ধটো হ'ব 1671 চনত 1671 খৰাকাৰ্য যুদ্ধ হৈছিল আৰু আমি সকলোৱে জানো যে আহোম আৰু মোগলৰ মাজত এই যুদ্ধখন হৈছিল আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ এইটো মনত ৰাখিব যে আহোমৰ পক্ষৰ সেনাপতি কোন আছিল আৰু মোগলৰ পক্ষৰ সেনাপতি কোন আছিল এনেকুৱা হয়তো কুৱেশ্যনবিলাক সুধি দিব পাৰে গতিকে এইটো মনত ৰাখি থৈ দিব কুৱেশ্যন নম্বৰ 5 আহোম আৰু মোগলৰ শেষ যুদ্ধখন ক'ত হৈছিল অপশ্যন 4টা দিয়া আছে আপোনালোকে এবাৰ পঢ়ি ল'ব অপশ্যনসমূহ শুদ্ধটো হ'ব ইটাখুলিত হৈছিল আহোম আৰু মোগলৰ যুদ্ধ শেষ যুদ্ধখন এইটো হৈছিল 1682 খ্ৰীষ্টাব্দত আৰু গদাধৰ সিংহৰ ৰাজত্বকালতে ইটাখুলিৰ যুদ্ধখন হৈছিল মনত ৰাখিব যে কোনজন ৰজাৰ দিনত ইটাখুলিৰ যুদ্ধ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আহোমসকলৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শুদ্ধ উত্তৰটো হ'ব চুকাফা ৰুদ্ৰসিংহ চুহুংমুং চুডাংফা শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ খ আৰু ৰুদ্ৰসিংহৰ দিনৰ ৰাজধানী আছিল ৰংপুৰ এইটো মনত ৰাখিব যে তেখেতৰ ৰাজত্বকালত আহোম ৰাজ্যৰ ৰাজধানী আছিল ৰংপুৰ আৰু তেওঁ আছিল গদাধৰ সিংহৰ পুত্ৰ আছিল ৰুদ্ৰসিংহ ইয়াৰ পিছৰ কোৱেশ্যনটো হ'ব কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল শুদ্ধ উত্তৰটো ইয়াত হ'ব বিশ্বসিংহ হ'ব কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু বিশ্বসিংহৰ দেউতাকৰ নাম আছিল হাৰিয়া মণ্ডল আৰু ইয়াত চাব গ নম্বৰ আছে চিলাৰায় এই চিলাৰায়ৰ লগত জড়িত এটা উত্তৰ হ'ব পাৰে এনেকুৱা প্ৰশ্ন আহিব পাৰে চিলাৰায়ৰ নাম আৰু এটা নাম কি আছিল তেখেতৰ নাম আছিল শুক্লধ্বজ আৰু চিলাৰায় আছিল নৰনাৰায়ণৰ প্ৰধান সেনাপতি ইয়াৰ নেক্সট কুৱেশ্যনটো আহিছোঁ আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ৰংপুৰ গড়গাঁও চৰাইদেউ চৰগুৱা ইয়েছ শুদ্ধটো হ'ব অপশ্যন নম্বৰ গ চৰাইদেউত আছিল তেওঁলোকৰ প্ৰথম ৰাজধানী আৰু তেতিয়া জানে যে চুকাফাৰ দিনত প্ৰথম আহোম ৰাজ্য প্ৰতিষ্ঠা হৈছিল আৰু আহোমসকলে প্ৰায় 600 বছৰকাল ৰাজত্ব কৰিছিল আৰু ইয়াত চৰগুৱা কেতিয়া ৰাজধানী আছিল কোনজন ৰজাৰ দিনত ৰজা চুডাংফাৰ দিনত চৰগুৱাখন আছিল ৰাজধানী আহোমসকলৰ ইয়াত কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায় শুদ্ধটো হ'ব নাৰায়ণী মুদ্ৰা মোহৰ টাকা এইকেইটা নহয় অপশ্যনটো হ'ব শুদ্ধ অপশ্যনটো অপশ্যন নম্বৰ খ কোচসকলৰ মুদ্ৰাক আমি নাৰায়ণী মুদ্ৰা বুলি জানো ইয়াৰ ঠিক পিছৰ প্ৰশ্নটো হ'ব শিঙৰি ঘৰত উঠা প্ৰথা কোনজন ৰজাৰ দিনত হৈছিল ক খ গ খ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব ৰজা চুডাংফাৰ দিনত হৈছিল শিঙৰি ঘৰত উঠা প্ৰথাৰ আৰম্ভণি কুৱেশ্যন নম্বৰ 11 উমানন্দ মন্দিৰটো কোনজন ৰজাৰ দিনত সজোৱা হৈছিল বা কোনজনে সজাইছিল ইয়েছ শুদ্ধটো হ'ব ইয়াত খ নম্বৰ গদাধৰ সিংহৰ দিনত উমানন্দ মন্দিৰ সজোৱা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 12 খিলাতাৰী ঘাটৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো হ'ব 1663 অৰ্থাৎ 1663 চনত খিলাতাৰী ঘাটৰ চুক্তি স্বাক্ষৰিত হৈছিল কুৱেশ্যন নম্বৰ 13 লৈকে আহিছোঁ 13 নম্বৰ কুৱেশ্যন কি আছে কুৱেশ্যন নম্বৰ 13 আছে ধোদৰ আলি কোনে বন্ধাইছিল বা সজাইছিল অপশ্যন 4টা দিয়া আছে তাৰ ভিতৰত শুদ্ধটো হ'ব গদাধৰ সিংহৰ দিনত ধোদৰ আলি বন্ধোৱা হৈছিল আচলতে এইসমূহ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে এইসমূহ ভালকৈ চাই ল'ব আৰু বিশেষ কিছুমান প্ৰশ্ন ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে ইয়াৰ পিছৰ প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 14 হস্তিৰ বিতান পুথিখনৰ ৰচনা কৰিছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধটো হ'ব সুকুমাৰ বৰকাইত
আৰু অপশ্যন কটো যদি চাওঁ আমি ভট্টদেৱৰ এখন বিশেষ গ্ৰন্থ কথাগীতা তেখেতৰ ৰচনা কৰিছিল আৰু মাধৱদেৱৰ হ'ব নামঘোষা এখন হেজাৰী ঘোষাও বোলা হয় গতিকে ইয়াৰ আনুষংগিক হিচাপে মই এই দুটা প্ৰশ্ন আপোনালোকৰ লগত আলোচনা কৰিছোঁ নামঘোষা কোনে ৰচনা কৰিছিল মাধৱদেৱ হ'ব উত্তৰটো ইয়াৰ নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 15 স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী আছিল কোনখন হ'ব উত্তৰটো হ'ব গ নম্বৰ ৰংপুৰ আছিল তেখেতৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী আৰু বকতাটো কাৰ দিনত হ'ব বকতা আছিল চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত আছিল বকতা ৰাজধানী কুৱেশ্যন নম্বৰ 16 আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল উত্তৰটো হ'ব যোৰহাট আৰু তেতিয়া আছিল গৌৰীনাথ সিংহৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত আছিল আহোম ৰাজ্যৰ শেষখন ৰাজধানী যোৰহাট কুৱেশ্যন নম্বৰ 17 লৈকে আহিছোঁ আহোমৰ প্ৰথম বৰবৰুৱা বুলি ক'লে কোনজনক বুজি পাব কোনজন আছিল উত্তৰটো হ'ব মোমাই তামুলী বৰবৰুৱা বন্ধুসকল আজি আমি আপোনালোকৰ লগত আসাম হিষ্ট্ৰীৰ MCQ হিচাপত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ আগত দাঙি ধৰিছোঁ আশা কৰোঁ ইয়াৰ পৰা আপোনালোকে সুফল পাব অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে যি প্ৰস্তুতি চলাইছে তাৰ কাৰণে কিছু আপোনালোকৰ সহায় হ'ব গতিকে যদিহে আমাৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ আগৰ ভিডিঅ' চাবলৈ আসামিজ জিকে ওপৰত হিষ্ট্ৰীৰ ওপৰত চাবলৈ আপোনালোকে আমাৰ প্লেলিষ্টসমূহ আপোনালোকে চাব পাৰে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ